Hello everyone, welcome to my channel Assamese Genius. আজি আমি Hslc 2025 sample paper trigonometry part 2 কৰিম তো first question to আছে যে if sec theta minus tan theta equal to 1/3 then the value of sec theta plus tan theta is যদি sec theta minus tan theta equal to 1/3 হয় তেনে হলে sec theta plus tan theta ৰ মানটো কিমান হ'ব যে sec square theta equal to 1 plus tan square theta. এতিয়া tan square theta to এফালে লৈ আনিম sec square theta এফালে লৈ আনিলে কি হৈ যাব মাইনাস হৈ যাব মাইনাস tan square theta আৰু ইফালে কি থাকি যাব 1 এতিয়া এটো কি লিখা হৈ আছে a square minus b square লিখা হৈ থকা নাই জানো a square minus b square formula to কি আছিলে a plus b whole into a minus b তেনে হলে এই বস্তুটো আমি কেনেকৈ লিখিব পাৰি sec theta plus tan theta আৰু ইফালে whole into sec theta minus tan theta equal to 1 sec theta plus tan theta এতিয়া sec theta minus tan theta to value দিয়া আছে 1/3 তো ইয়াৰ জায়গাত আমি কি লিখিব পাৰিম 1/3 equal to 1 এতিয়া এই 3 টো যদি এটো সাইডে লৈ যাও কি ইয়াৰ তলটো ডিভাইড হৈছে ইফালে লৈ গলে ইনটু হৈ যাব তেনে হলে sec theta plus tan theta equal to 3 into 1 equal to 3 to লাই গল আনসাৰটো হ'ব 3 next question আছে যে 1 minus tan square 30 degree by 1 plus tan square 30 degree মান কিমান হ'ব এটা tan 30 degree value কিমান আছিলে 1/√3 to value বিলাক পুট কৰি দিলে হৈ যাব 1 minus tan 30 degree value কিমান 1/√3 তো স্কয়াৰ আছে তো স্কয়াৰ দিব লাগিব তলত আছে 1 plus tan square 30 degree value কিমান tan 30 degree value 1/√3 তো ইয়াতো কি দিব দিব স্কয়াৰ এতিয়া তো 1 এ হ'ব 1 minus 1 ৰ যদি স্কয়াৰ কৰা কিমান হয় 1 আৰু √3 স্কয়াৰ কৰিলে কিমান হৈ যাব ৰুট আৰু 2 কেনসেল হৈ পিনে 3 তলতো ঠিক তেনেকে 1 plus 1 স্কয়াৰ হলে 1 আৰু তলত √3 স্কয়াৰ হৈ গলে 3 এটো ভগ্নাংক ললে কিমান হ'ব তলত হ'ব 3 ওপৰত হ'ব 3 minus 1 আৰু ঠিক তেনেকে তলতো কি হ'ব 3 আৰু ইয়াত কিমান হৈ যাব 3 plus 1 এতিয়া কিমান হ'ব ওপৰত হৈ যাব 3 minus 1 কিমান 2/3 আৰু এই 3 কিটাটো আমি কেনসেল কৰি দিব পাৰিম 3 minus 1 2 আৰু তলত 3 plus 1 4 2/4 এটা কাটা কাটি কৰিলে কিমান হয় 2 1 0 2 2 2 4 তো 1/2 বুলি লিখিব পাৰিম আমি এটো 1/2 টো ভ্যালুটো দিয়া নাই আমি চাব লাগিব কোনটোৰ ভ্যালু কাৰ লগত মিলিছে sin 60 degree মান হয় √3/2 cos 60 degree হয় 1/2 আনসাৰটো হ'ব cos 60 degree question number 63 এটো সেম হয় ইয়াৰ মান বিলাক বহাই দিলে হৈ যাব tan 30 degree by 1 plus tan square 30 degree value কিমান মান হ'ব আমি উলিয়াব লাগিব তেটো tan 30 degree value কিমান 1/√3 তো ওপৰত কিমান হ'ব 2 into 1/√3 আৰু তলত হ'ব 1 plus আকৌ tan 30 degree value কিমান 1/√3 তো স্কয়াৰ আছে স্কয়াৰ দিব লাগিব নেক্সট ওপৰত হ'ব 2 into 1 2 তলত হ'ব √3 2/√3 আৰু ইয়াত কি হ'ব 1 plus 1 square equal to 1 আৰু √3 square equal to 3
এতিয়া ওপৰত থাকিব 2/√3 আৰু তলত যেতিয়া আমি ভগ্নাংশ ল'ম 3 হ'ব 3 1 0 3 প্লাছ 1 তো এইফালে হ'ব 2/√3 আৰু তলত হ'ব 4/3 এতিয়া 2/√3 এনেকৈ লিখিব পাৰিম এইটো ডিভাইড আছিলে ইনটু কৰি দিলে কি উল্টা হৈ যাব 3/4 2 1 0 2 2 2 4 আৰু এইকেইটাওতো আমি কেঞ্চেল কৰিব পাৰিম 3 মানে কি √3 নহয় জানো √3 ইনটু √3 ইকুৱেল টু কিমান 3 তেনেহ'লে এইটো কেঞ্চেল কৰিলে কিমান হ'ব 3 √3/2 তাৰ আনচাৰততো √3/2টো নাই তো ভেলুটো চাব লাগিব কোনটো √3/2 হয় তেনেহ'লে উত্তৰটো হ'ব sin 60 ডিগ্ৰী নেক্সট কুৱেশ্যন আছে যে যদি tan থিটাৰ মান 5/12 হয় তেনেহ'লে sin থিটা প্লাছ cos থিটা বাই sin থিটা মাইনাছ cos থিটাৰ মান কিমান হ'ব যে tan থিটা ইকুৱেল টু 5/12 আৰু এতিয়া যদি আমি ধৰি লওঁ এইটো থিটা বুলি তেনেহ'লে এডাল কি হ'ব এডাল ভূমি হ'ব বেছ হ'ব আৰু এডাল পাৰপেণ্ডিকুলাৰ হ'ব লম্ব হ'ব আৰু এডাল অতিভুজ হ'ব হাইপোটেনিয়াছ তেনেহ'লে tan থিটাটো আমি কি বুলি লিখিব পাৰিম tan থিটাটো পাৰপেণ্ডিকুলাৰ বাই বেছ বুলি লিখিব পাৰিম লম্ব বাই ভূমি নহয় জানো তাৰপা এফালে আছে 5/12 তেনেহ'লে এই লম্বটো পাৰপেণ্ডিকুলাৰটো 5 বুলি ধৰি ল'ব পাৰিম আৰু বেছটো ভূমিটো 12 বুলি ধৰি ল'ব পাৰিম এতিয়া পাইথাগোৰাছৰ থিয়ৰেমৰ অনুসৰি বা অতিভুজ ইকুৱেল টু √over লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ নাছিল জানো পাইথাগোৰাছ থিয়ৰেমৰ মতে যে হাইপোটেনিয়াছ ইকুৱেল টু অতিভুজ ইকুৱেল টু √over perpendicular square plus base square লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ এতিয়া পাৰপেণ্ডিকুলাৰত কি দিয়া আছে 5 আৰু বেছ 12 তো এই ভেলুবিলাক পুট কৰি দিম মানবিলাক পুট কৰিলে কি হ'ব 5 স্কোৱাৰ প্লাছ 12 স্কোৱাৰ 25 প্লাছ 144 তো কিমান হৈ যাব এইটো √over 169 √over 169 মানে কিমান 13 তেনেহ'লে আমি এই হাইপোটেনিয়াছৰ ভেলুটো পাই গ'লোঁ এতিয়া আমাক যোনটো কুৱেশ্যন দিছিলে সেইটো ভেলুত পুট কৰি দিলে হৈ যাব sin থিটা মানে আমি কি বুলি লিখিব পাৰিম sin থিটা ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াছ নহয় জানো লম্ব বাই অতিভুজ এতিয়া হাইপোটেনিয়াছটো কিমান পালোঁ 13 পাইছিলোঁ পাৰপেণ্ডিকুলাৰ কিমান আছিলে 5 আৰু বেছ ভূমি আছিলে 12 নহয় জানো এতিয়া পাৰপেণ্ডিকুলাৰত আমি কি বুলি লিখিব পাৰিম 5 বুলি লিখিব পাৰিম আৰু হাইপোটেনিয়াছত অতিভুজত কি বুলি লিখিব পাৰিম 13 আৰু cos থিটা ভেলু কিমান হ'ব বেছ বাই হাইপোটেনিয়াছ নহ'ব জানো ভূমি বাই অতিভুজ এতিয়া ইয়াৰ ভেলু কিমান হৈ যাব বেছত আছিলে 12 আৰু হাইপোটেনিয়াছ আছিলে 13 অতিভুজ আছিলে 13 sin থিটা ভেলু হৈ গ'ল 5/13 আৰু cos থিটা হৈ গ'ল 12/13 এতিয়া যোনটো কুৱেশ্যন দিছিলে আমাক সেইটো ভেলুবিলাক পুট কৰি দিলে হৈ যাব আছিলে sin থিটা প্লাছ cos থিটা বাই sin থিটা মাইনাছ cos থিটা এতিয়া sin থিটা ভেলু কিমান পালোঁ 5/13 তো 5/13 পুট কৰি দিলোঁ প্লাছ cos থিটা ভেলু কিমান পালোঁ 12/13 আকৌ ইয়াত 5/13
minus 12 by 13. এতিয়া কিমান হ'ব? হ'ব 13 আৰু ওপৰত থাকি যাব 5 plus 12 আৰু ইয়াত হ'ব ইয়াতো 13 5 minus 12 তো এইকেইটা কেঞ্চেল কৰিব পাৰিম 13 13 এটা ওপৰত কিমান থাকিব 5 plus 12 equal to 17 5 minus 12 equal to minus 7 এটা অপশনটো কি হ'ব sin theta equal to a by b sin theta মানে কি আছিলে perpendicular by hypotenuse p by h তেনেহলে suppose এটো বেস perpendicular এটো hypotenuse অতিভুজ ভূমি আৰু লম্ব তেনেহলে sin theta তো আমি কি বুলি লিখিব পাৰিম perpendicular by hypotenuse p by h নহয় জানো আৰু আমাক লাগে কি sec theta sec theta ৰ মান কিমান cos theta কি হয় base by hypotenuse হয় cos theta তো হৈছে base by hypotenuse তেনেহলে sec theta তো ইয়াৰ উল্টা হ'ব hypotenuse by base হয় তে a যদি perpendicular হয় a মানে যদি আমি perpendicular বুলি যদি ধৰি লওঁ লম্ব বুলি যদি ধৰি লওঁ আৰু base তো নাজানো আৰু এই b টো hypotenuse এটোৰ মান b অতিভুজ মানে b এর ভ্যালু কিটা দি দিছে ন a by b তো সেই কাৰণে আমি কি কৰিছো লম্ব মানে a বুলি ধৰি লৈছো আৰু অতিভুজ মানে b বুলি ধৰি লৈছো খালি এই ভূমিৰ মানটো নাজানো নাজানো তেনেহলে এই বেসৰ কাৰণে কি কৰিম এটো বেস দেই তো ভূমিৰ কাৰণে আমি কি কৰিব লাগিব উলিয়াব লাগিব ভূমিটো আমি কি বুলি লিখিব পাৰিম পাইথাগোৰাছৰ মতে কি হয় এতিয়া এই অতিভুজ h equal to hypotenuse equal to root over p square plus b square হয় একেওটো লিখিব পাৰিম h square বুলিওটো লিখিব পাৰিম এফালে তেতিয়া p square plus b square আমাক লাগে কি এই ভূমিটো লাগে বেসটো লাগে তো এফালে লৈ আনিম তো b square equal to h square minus p square নহব জানো তাহলে b equal to root over h square minus p square এটা ভ্যালু কিটা পুট কৰি দিলে হৈ যাব h মানে কি বুলি ধৰিছিলো আমি b আৰু p মানে a h মানে কি ধৰিছিলো b আৰু p মানে কি আছিল a square তো b ভ্যালু কি পাই গলো b square minus a square তেনেহলে ভ্যালুটো ইয়াত পুট কৰি দিলে নহব জানো b ভ্যালু কিমান পাই গলো root over b square minus a square নহয় জানো আৰু h ৰ মান কিমান আছিল b তো এইটোৱে তেনেহলে অপশন বি টো আনসাৰ হ'ব আমি জানো যে 1 plus tan square theta equal to কিমান sec square theta যদি এই sec square টো যদি এফালে লৈ না তেতিয়া কি মান হৈ যাব sec square theta minus 1 equal to tan square theta নহয় জানো আৰু theta তো আমি কিউ বুলি ভাবি ল'ব পাৰিম এটো তেনেহলে sec square theta minus 1 ৰ ভ্যালু কিমান পালো tan square theta তো ইয়াত হেতুৱেল লিখিব নোৱাৰিম জানো sec square cube minus 1 equal to tan square cube বুলি লিখিব পাৰিম আৰু হোল ইনটু কিমান আছে ইনটু cos square cube আৰু তলত আছে sin cube এতিয়া
টেন স্কোৱাৰ কিউটো আমি কি বুলি লিখিব পাৰিম চাইন স্কোৱাৰ কিউ বাই কছ স্কোৱাৰ কিউ নহয় জানো যেনেকৈ টেন থিটা ইকুৱেল টু চাইন থিটা বাই কছ থিটা ঠিক তেনেকৈ এইটো চাইন স্কোৱাৰ কিউ বাই কছ স্কোৱাৰ কিউ ইনটু কছ স্কোৱাৰ কিউ আৰু তলত আছে চাইন কিউ এতিয়া এই কছ স্কোৱাৰ কিউটো কেঞ্চেল গুচি গ'ল তো ইয়াত কি হ'ব চাইন স্কোৱাৰ কিউ বাই চাইন কিউ তো ইয়াত চাইন স্কোৱাৰ কিউ মানে কি ইয়াত দুটা আছে তো এইটো এটা আৰু ইয়াৰ এটা কেঞ্চেল যাবগৈ তো ওপৰত কি থাকিব চাইন কিউ আৰু আমাক দিয়া আছিলে যে চাইন কিউ মান কিমান 3/4 তো আনচাৰটো কি হ'ব 3/4 আজিলে এয়াই বাই বাই